এয়া মোৰ নতুন কিতাপ পঞ্চায়ত নিৰ্বাচন আৰু অসম পঞ্চায়ত আইন সন্দৰ্ভত জানিবলগীয়া বহু কথা। ইয়াতে কিছুমান বৈশিষ্ট্য আছে। সন্তানৰ সংখ্যা, বাল্য বিবাহত জড়িত হ'লে দাখিল কৰিব লগা এফিডেভিটসমূহ, প্ৰাৰ্থীৰ যোগ্যতা আৰু অযোগ্যতাসমূহ, চেনিটাৰী টয়লেট, বিভিন্ন গোচৰৰ ধাৰণাসমূহ, প্ৰাৰ্থীয়ে কেতিয়া পদৰ পৰা অপসাৰণ হ'ব, প্ৰয়োজনীয় নথিপত্ৰ, লোন আৰু আঁচনিৰ হিতাধিকাৰীসকল আদি এইকেইটা টপিকছৰ ওপৰত বেছিকৈ আলোচনা কৰা হৈছে। ইয়াতে কেইটামান এফিডেভিটৰ ফৰ্মেট দি দিছোঁ। বাকী যায় ক্লিয়াৰেন্স চাৰ্টিফিকেটৰ ডিক্লেৰেশ্যন এটা এফিডেভিট ফৰ্মেট, আৰু ইয়াতে দিয়া হৈছে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে উল্লেখ কৰি দাখিল কৰিব লগা এফিডেভিট। এইটো নমিনেশ্যন পেপাৰৰ লগত দাখিল কৰিব লাগিব। ইয়াতে দিয়া হৈছে প্ৰাৰ্থীৰ গৃহত ব্যৱহাৰৰ উপযোগী হৈ থকা চেনিটাৰী টয়লেটৰ বিষয়ে উল্লেখ কৰি দাখিল কৰিব লগা এফিডেভিটৰ নমুনাসমূহ, আৰু ইয়াতে দিয়া হৈছে প্ৰাৰ্থীৰ সন্তানৰ সংখ্যা সংক্ৰান্তত দাখিল কৰিব লগা এফিডেভিটৰ নমুনা, আৰু ইয়াতে আৰু তাৰপিছত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰাৰ্থীয়ে দাখিল কৰিব লগা এফিডেভিটৰ হলফনামা। ইয়াতে ইলেকশ্যনত কিমান টকা খৰচ কৰিলে সেই সংক্ৰান্তত এখন এফিডেভিট দিব লাগিব। গতিকে ইয়াতে আলোচনা কৰিছোঁ, খুবেই দৰকাৰ। আৰু অনাৰেবল গুৱাহাটী হাইকোৰ্টত কেইটামান গোচৰ হৈছিল, মিনুৱাৰা খাতুন ভাৰ্চেছ অসম ৰাজ্য আৰু অন্যান্য, ইয়াতে উল্লেখ কৰিছোঁ। তাৰপিছত জাহানাৰা বেগমৰ গোচৰ ইয়াতে উল্লেখ কৰিছোঁ, বাহাৰ উদ্দিনৰ গোচৰ ইয়াত উল্লেখ কৰিছোঁ। তাৰপিছত আৰু ইয়াতে খুব ভাল ইম্পৰ্টেণ্ট কথা ইয়াত আলোচনা কৰা হৈছে। গতিকে আপোনালোকে কিতাপখন সংগ্ৰহ কৰিব পাৰে। খুব ইম্পৰ্টেণ্ট কথা ইয়াতে আছে। গতিকে আপোনালোকক দৰকাৰ হ'লে কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰে। নেম এড্ৰেছ পঠাই দিব, পষ্টৰ জৰিয়তে মই পঠাই দিম। পষ্টেল খৰচটো আপোনালোকে নিজে বেয়াৰ কৰিব লাগিব। আৰু কিতাপখনৰ মূল্য হৈছে 100 টকা, মাত্ৰ 100 টকা। ধন্যবাদ।